Welcome to my second video. এতিয়া আমি গৈ আছো শিলং চেৰাপুঞ্জী গুফা ভয়ংকৰ গুফাত গৈ আছো আমি একদম খতৰনাক গুফা এটা দেখাবৰ কাৰণে আজি আমি গৈ আছো বহুত খতৰনাক মানে বহুতে খতৰনাক আমি আগত বেলেগ চেনেল ইউটিউবত চাইছিলো তে চাই পেলাই আজি আমি নিজে ওলাইছো গৈ আছো এতিয়া চাবৰ কাৰণে আপোনালোকে মোৰ লগত লাগি থাকক লাষ্ট ভিডিঅ' লগত একদম লাষ্ট ভিডিঅ' লকে চাব একদম ভয়ংকৰ হ'ব ভিডিঅ'টো এতিয়া গাড়ীৰ পৰা নামিছো আমি সবে সব বাবলু মুক্তাৰ তাজদা আমাৰ সবে এতিয়া আমি নামিছো এতিয়া আমি গৈ আছো আগফালে আপোনালোকক বেক কেমেৰা কৰি দেখাই আছো বলক আমি যাওঁ এইটো চাক গুফা এতিয়া আমি ইয়াত আগত এইটো চাক গুফাৰ পোষ্টাৰ মাৰি থৈছে এতিয়া ইয়াত আমি আগত ব্ৰেকফাষ্ট কৰিম এটা হোটেলত ব্ৰেকফাষ্ট কৰাৰ পিছত ইয়াত চাক ৰেষ্টুৰেণ্ট এইটো আপোনাৰ ইয়াত আমাৰ সব খানা পায় ইয়াত বেংগলী অসমীয়া তেনেকৈ খানা পায় একদম আপোনাৰ ভাল হোটেলটো ভাল আপোনাৰ বেলেগ ইয়াত একো নবনাই অনলি ফৰ খালি ভেজ পাব ইয়াত তাৰ বাহিৰে একো কিন্তু বেলেগ মাংস ইয়াত একো নবনাই এনে বেলেগ হোটেলত আপুনি সব মাংসই পাব যিকোনো মাংসই বনায় তাত কিন্তু এইখন হোটেলত নাই একদম ভেজ টোটালি ভেজ পাব ইয়াত আপুনি আমি ইয়াতে ভাতৰ কাৰণে অৰ্ডাৰ কৰিছো তাৰপিছত ভাত খাই আকৌ পেকেটিং লৈ ল'ম ইয়াৰ পৰা এই সবে ৱেইট কৰি আছে অৰ্ডাৰ দি পেলাই বাবলু ৱেটিঙত আছে বাবলু মিছেছো ৱেটিঙত আছে এটা আমাৰ নেইনা পুৰা একদম চশমা দেবা বঢ়িয়া লাগিছে কিন্তু দেই নেইনা সবে একদম মানে ৱেটিং অথনি অৰ্ডাৰ দিলে এতিয়ালৈকে আহি পোৱা নাই আমাৰ আৰমান আহিছে আমাৰ দাদা বৌ হোটেলৰ পৰা ওলাই গৈ আছো গৈ জাষ্ট গুফা আৰু গুফাৰ ফ্ৰণ্টটো এতিয়া গুফাৰ ভিতৰলৈ সোমাই যাওঁ এখন চাক গুফাৰ ফ্ৰণ্ট ফেচটো এইটো এতিয়া গুফাৰ ভিতৰলৈ সোমাই যাওঁচোন কেনেকুৱা আছে গুফাৰ প্ৰথম সোমাই আছো আজিলৈকে সোমোৱা নাই এইটো প্ৰথম সোমাই আছো গুফাৰ ভিতৰত চাওঁ বহুত বোকাও আছে লাহে লাহে গৈ আছো পাহাৰৰ ওপৰতে পানী পৰি আছে লাহে লাহে গৈ আছো আৰু আগবাঢ়ি আছো আমি বহুত মানুহ বহুত আছে পুৰা ভিৰ হৈ আছে চাইছে বহুত ভিৰ হৈ আছে আমি লাহে লাহে গৈ আছো কিন্তু খালী ভৰিত যাব দিয়া খালী ভৰিত যোৱা নাই মই জোতা পিন্ধি গৈছো এনে বহুত মানুহ খালী ভৰিত গৈ আছে খালী ভৰিত গ'লেতো খোজ কাঢ়িব বহুত কষ্ট হ'ব গতিকে জোতা পিন্ধি যোৱাটো ইয়াত ভাল অকণমান লেতেৰা হ'ব কিন্তু জোতা পিন্ধি যোৱাটো একদম ভাল হ'ব দৃশ্যটো চাওক কেনেকুৱা কি ভয়ংকৰ দৃশ্য শুনা মতে আগতো আৰু ভয়ংকৰ জেগা আছে এইটোতো জাষ্ট সোমাই পেলাই যিমান ভিতৰলৈ সোমাই যাম তিমান পাম আমি ভয়ংকৰ চিনবিলাক এইটো চাওক কি ভয়ংকৰ চিন বা কি ভয়ংকৰ চাইছেনে বা একদম ভয়ংকৰ চিন চাওক সেই ফুটা দি সোমাই যাব লাগিব আপোনালোকে বেক কেমেৰা কৰি মই দেখাই আছোঁ এই ফুটা দি সোমাই যাব লাগিব এইটো চাওক তেনেকৈ সোমাই যাম এতিয়া আমি একদম ভয়ংকৰ গুফা এইটো কিন্তু একদম ভয় লাগি গৈছে কিন্তু সেইটো চাওক এই অকণ ফুটা দি যাব লাগিব অলপ সোমাই গৈ থাকোঁ একদম পাৰ হ'মেই পিছত থাকিবা দেই পুৰা আৰ পাৰ হৈ যাম আজি যেনেকুৱাই ভয়ংকৰ থাকক আজি কিন্তু আৰ পাৰ হৈয়ে যাম আজি এৰাত নাই গুফাত আজি গুফা পাইছোঁ যদি গুফাৰ একদম ভিতৰত সোমাই যাম একদম আমি ভয়ংকৰ গুফাই চাওক একদম ভয়ংকৰ পানী লিক কৰেতো এইটো চাওক এইখিনিতে লাইট লগাই দিছে এইটো চাওক বাচ্চাকেইটা কেনেকৈ ধৰি উঠি আছে এই চাওক বাচ্চাকেইটাও কিন্তু সাহস মানিবলগীয়া সৰু বাচ্চা তেওঁলোকে একদম হাত ধৰি গৈ আছে পাহাৰ বগাই যেনেকুৱা তেনেকৈ গুফা বগাই গৈ আছে আৰু চাওক এইখিনিতো সৰু ফুটা
চাওক আমাৰ নামি আছে, পাহাৰ বগাই বগাই আমাৰ নামি আছে। চান আহি গ'ল, চানো গৈছে, চানো আহিছে, চানো গুফা পাৰ হৈছে একদম। চানো পাৰ হৈ আহিছে। এই জাষ্ট এইটো গুফাৰ বাহিৰৰ দৃশ্য, এইটো গুফাৰ পৰা ওলাই গ'লোঁ। এইটো চাওক আকৌ গুফা, এইটো চাওক লাহে লাহে আহিবা, একদম লাহে লাহে ধৰি ধৰি আহা, একদম লাহে লাহে। পৰিলে বহুত দুখ পাবা। পাহাৰৰ ওপৰৰ পৰা পানী পৰি আছে টুপ টুপ কৰি, লিকেজ হৈ গৈছে, লিকেজ হোৱাৰ কাৰণে পানী পৰি আছে। এইটো চাওক বোকা আছে, পানী অলপ অলপ জমা হৈছে। এইটো চাওক গৈ আছোঁ এতিয়া আমি, চাওক চব ইয়াত জমা হৈ গ'ল। চেল্ফি উঠি আছে, উঠা উঠা চেল্ফি উঠা। ওলোৱা জেগা পাই গ'লো আমি, এইফালে এতিয়া ওলাই যাম, এই ফুটা দি এটা পাৰ হৈ যাম। এইটো পাৰ হৈ গ'লে ফাইনেলি শেষ হ'ব গুফা। গতিকে আমি গৈ আছোঁ। ভয়ংকৰ গুফা, কিন্তু খাতাৰনাক গৈছোঁ, একদম মাথা নিশ্বাস কৰি কৰি গুফাৰ ওলাইছোঁ আমি। বহুত ডেঞ্জাৰাছ, তেনেকুৱা গুফাটো আমি কেতিয়াও লাইফত দেখা নাছিলোঁ। প্ৰথম লাইফৰ ফাৰ্ষ্ট গুফা। লাইট মাজে মাজে লাইট জ্বলাই দিছে, আন্ধাৰ তাত কৰিব পৰা নাই, খাতাৰনাক কিছুমান ঠাই কৰিব পৰা নাই। মাথা নিচা দেই, একদম মাথা তল কৰি কৰি আহিবা, বহি বহি আহিবা, বহি বহি পাৰ কৰি আছোঁ আমি। আহা আহিছোৱা, মাথা তল কৰি কৰি, মাথা তল কৰি কৰি আমি বহি বহি পাৰ কৰি আছোঁ। ডাউন, মাথা ডাউন। এইখিনিতে ওপৰ অকণ আছে, একদম বঢ়িয়া, কিন্তু একদম মজা গুফা এইটো, একদম ভাগৰি গৈছোঁ। এইবিলাক চাওক আপোনালোকে দেখা দৃশ্যবিলাক কি মস্তি। আমাৰ বাকীখনত সোমাব চান, আমাৰ চান আৰু নাজানে ইংলিছ আকৌ আমি নাজানো, গতিকে একো নাই, বলক। মাথা ডাউন কৰি 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 আহি আছোঁ। কওক আহিছা, এইটো চাওক তেনেকুৱা গুফাৰ ভিতৰৰ দৃশ্য। মানে মস্তি গুফা, বাপা ভয়ো লাগিছে গুফাৰ ভিতৰত। এনেকুৱা নহয় যে ইমান ইজি, ভয়ো লাগিব। ইমান সহজো নহয় এইটো গুফা পাৰ কৰা। কিছুমান ঠাইতো এৰিয়াই দিব লগা হৈছে, কৰিবই পৰা নাই কিছুমান। চাবা দেই, এতিয়া অকণমান বেক কেমেৰা কৰি দেখাওঁ।
ওলাই গ'লোঁ আমি এতিয়া গুফাৰ পৰা নামি গৈ আছোঁ এতিয়া আমি তললৈ গৈ আছোঁ ইয়াত আহি যদি গুফাত নোসোমাই তে কি মজা এয়া বাকী আমাৰ হেল্ল' এয়া চাওক আমাৰ বাকীখিনি একদম ড্ৰেছ পিন্ধি পূৰা সাজু হৈ আছে একদম পূৰা একদম ৰেডি ফুলৰ গুছা লৈ লৈ আপোনালোকে ক'ৰ পৰা আহিছে তেজপুৰৰ পৰা আহিছে নেকি আচ্ছা আপুনি আপোনালোকৰ হেৰি নহয় মানে ন মই ভাবিছোঁ ইয়াৰ হয় লোকেল বুলিহে ভাবিছিলোঁ নহয় তাৰমানে হয় মালায়ালামৰ মানুহ নেকি আচ্ছা আচ্ছা এই ফুলটো ধৰাই দিয়াচোন আমাৰ হেল্ল' ক'ৰ পৰা আহিছে আপুনি হা এই চোৱা টিজা এয়া আহক আহক আমাৰ চাইড না খোজকাঢ়ি খোজকাঢ়ি আহি থাকেচোন আহক আহ আহ